Narah YouTube channel to স্বাগতম জানাইছো অন্য এটা ভিডিঅ'লে আৰু আজি আমি আকৌ পুনৰ এই বেয়া ৰাস্তাবোৰৰ মাজেদি গৈ আছো ধামাকা এটা ভিডিঅ' বনাবলৈ তো আজি আপোনালোকে থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি কি ভিডিঅ' বনাব গৈ আছো সেই গতিকে গৈ আছো বনাবলৈ তো বলক বেয়া ৰাস্তাই আপোনালোকেতো এইটো আগৰ ভিডিঅ'টো চালে যে এইটো ৰাস্তাবিলাকতো এতিয়া ইমান নেদেখাওঁ তো মেইন জেগাত পাই কিনে ভিডিঅ'টো বনাম আৰু তো গাইজ চাওক এনেকৈ গৈ আছোঁ সেইটো চাওক গাইজ পূৰা কঠীয়া পাৰিটো আছে কি মজা লাগিছে না চাই কিনে আৰু কেইদিনমান পিছত আৰু মজা লাগিব চাই কিনে গাইজ আমি মাংস বিচাৰি গৈছিলোঁ মাংস নাপালোঁ গতিকে আমি মাছ ল'লোঁ এয়া মাছ তাৰপিছত মাছ বিলাহী মছলা তেল আৰু মাছ লোৱা জেগাত ভিডিঅ' বনাব নোৱাৰিলোঁ কাৰণ তাত ইমান বৰষুণ দি আছিলে তো গতিকে ইয়াতে বনাইছোঁগৈ তো এতিয়া মই বাকলি ছাকলি গুচাই ৰেডি কৰি ল'ম কাম আছে ইয়াতে ভিতৰত আছে মই এতিয়া হাত কি আমি বনাবৰ কাৰণে গেছটো অন কৰি ল'ম উল্টা বেনে মতা গাইস এতিয়া আমি তেল ঢালিম ইয়াতে তেলটো ঢালি দিলোঁ এতিয়া অলপ গৰম হ'ব দিম তেলত দিবহে লাগে এইফালে তেল গৰম হৈ ৰেডি হৈ আছে তো এটা চেটা চব লৈ ল'লোঁ এতিয়া দিবহে লাগে গাইস বনি আছে লাহে লাহে
গাইছ এই তিনিটা এতিয়া হৈছে, এতিয়া আৰু তিনিটা বঢ়াই থৈছোঁ আৰু এইকেইটা আছে বাকী। তাৰপিছত একেবাৰে লাষ্টতে দেখুৱামগৈ আপোনালোকক। তো গাইছ এতিয়া আমাৰ মাছ ভজা হৈ গ'ল। এতিয়া আমি ভাজি আছোঁ বিলাহী। ইয়াতে বিলাহীটো সিজিব দি কিনি ইয়াতে মাছ দিম আৰু মাছৰ লগত এইটো আমি এইটো বঙালী ধনিয়া বুলি কওঁ, আপোনালোকে কি কয় নাজানো। তো ইয়াতে এইটো বিলাহী বনি আছে। এইটো হোৱাৰ পিছতে মাছকেইটা দিয়ে গাইছ লাহে লাহে হৈ আছে এইটো বিলাহীটো। তো ইয়াতে বঙালী ধনিয়াটো দি দিলোঁ। তো কালাৰটো মজা হৈছে, ইয়াত মজাকৈ উতলি আছে। আমি মাটি দিম ইয়াতে আৰু মাছ কিয় কৰিব আছে এইটো গম পোৱা নাই, গম পোৱা নাই, সেইটো বনাই পোৱা নাই, বনাই থাকে। এতিয়া ঢাকনিটো অলপ ঢাকি কিনি অফ কৰি দিম। তাৰপিছত অলপ ঠাণ্ডা হ'ব দি কিনি খাবলৈ ৰেডি কৰিম। এতিয়া অলপ ঠাণ্ডা হৈ গ'ল। এতিয়া অলপ নমাই দিম, নমাই কিনি এতিয়া ভাত বাঢ়িখিনি খাম চবেই। মাছ ৰেডি আৰু এইফালে ভাত ৰেডি। এইফালে এক্সট্ৰা ভাত লৈছোঁ আমি তিনিজনৰ কাৰণে, তিনিটা কাঁহী। এইফালে এক্সট্ৰা লাগিলে লৈ ল'ব পাৰোঁ। আৰু এইফালে পানী আৰু এইফালে মই আছোঁ দেই গাইছ। আৰু পানী গিলাচ ল'ব গৈছে। আৰু এইফালে আমি ৰুমৰ ভিতৰত আহি গ'লোঁ খাবৰ কাৰণে। তো এতিয়া আমি মাছকেইটা উলিয়াই কিনে এইফালে আমাৰ প্ৰমোদৰ পাপুৱে বাস কৰিব। এইজনে আমাৰ প্ৰণৱ পাপু বোলে প্ৰণৱ পাইং। আৰু এইফালে এক বাঘ। ভালকৈ মোক ডাঙৰ কেইটা দিবি দেই গাইজ। ইহঁতি বনাম বুলি কৈ আছিলে, মই মাছৰ বাকলি বাচিলোঁ আৰু মই এতিয়া বনাই মেলি ইহঁতক খুৱাবলগীয়া হৈছে। সিহঁতি এতিয়া সি এতিয়া বিলাহী কিনি পাল মাৰিছে আৰু সি চোলা তোলা পিন্ধা নাই, সেইকাৰণে তাৰ চেহেৰা নেদেখোঁ আৰু দেই গাইজ। তো এয়াই আৰু যদি আপোনালোকৰো এনেকুৱা খাব মন গ'লে বনাই খাব কেতিয়াবা গাইজ। মই টেষ্ট কৰি চাম দেই গাইজ, মজা হৈছে। যদি মই মিছা কৈছোঁ তেনেহ'লে আপোনালোকে প্লিজ এনেকুৱাকৈ বনাই কিনি খাই চাব। মাত্ৰ এটা মাছ কিনি এনেকৈ বনাই খাই চাব, তেতিয়া গম পাব এই দীপক নৰই সঁচা কৈছিলে নে মিছা কৈছিলে। খাবলৈ একদম এনেকুৱা মজা হৈছে গাইজ। আমি পানীৰ গিলাচ লোৱা নাই, কাৰণ আমাৰ মিচিং মানুহৰ চাংঘৰত গিলাচ নাথাকে, গতিকে বাতি থাকে। গতিকে আমি বাতিত পানী লৈ লৈছোঁ। আৰু এইফালে কেমেৰামেন, আৰু এইফালে আমি খাবৰ কাৰণে লৈ লৈছোঁ। আৰু আমি এতিয়া খাম দেই। খা মই বনাই দিছোঁ দেই। খা ময়ো এতিয়া আলহীৰ ঘৰত এনেকে মোৰ অলপ আছে আৰু দেই ভাত, আৰু এইফালে অলপ থাকি গ'ল। ইয়াৰটো হৈ গ'ল ডিউটি দেই, আৰু অলপ হৈছে আৰু
সেইকেইটা কাম চব আহি গ'ল খোৱা হৈ গ'ল পুৰা পেট পুৰা ফুল হৈ গ'ল আৰু সিটো খাই আছে এতিয়ালৈকে আজি ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব মোৰ মানে ভিডিঅ' দিবৰ কাৰণে একো কণ্টেণ্ট পোৱা নাই সেইকাৰণে এনেই যাতে এইবিলাক দি আছোঁ সেইকাৰণে একো কণ্টেণ্ট পোৱা নাই কাৰণে আজি এইটো পইচা কেইটামান আমি গোটেইকেইটা তুলি কিনি মাংস ল'ম বুলি ভাবিছিলোঁ মাংস নাপায় মাছ লৈ আনি খাবলগীয়া হৈছে কি তথাপিও যিয়েই হওক এতিয়া বঢ়িয়াকৈ বনাই খালোঁ তো এতিয়া ভিডিঅ'টো ইমানতে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই